আজি আমি এয়া 50খন গামোচা উলিয়ালোঁ আৰু এয়া মাইকী মানুহে এতিয়া গামোচাখন কাটি আছে। এইয়া ইমান ধুনীয়া ফুল হৈছে, চাই লওক এবাৰ। কেইখন কাটিছো এতিয়া হিচাপ কৰিমহে। 20খনমান হ'ব নি? ভিন্ন যাব, চুনুৱে যাব বোলে। চুনু 5খন বিচাৰিছিলোঁ মই বদলি। এতিয়া যাবই। খালি পোৱালি জানো কি কৰিছে সি? বেটা স্কুল ন হা দেৰা ৰ মই গামোচাখন জাপি লওঁ ৰ, তাৰপৰা কৰিম ৰ ফোন দেই। এইটো নাম্বাৰটো ৰ। হ'ব দে। দোকানত দিওঁ এখন আঁকিকে আছে নেকি ববলে? আছে। কেতিয়া লাগিব ন? মাজে চাজে বুটা দিয়া। বুটা দিয়া। ক ঘৰতে আছে এটা। ককা জানো কেনি গ'ল? বুটা দিয়া তই বব পাৰে নাই নি? পাৰিব সেইকেইজনী হ'লে উলিয়াই দিব 6খনে পাৰিব। গোটেই 6খনত নহয় যেনিবা 2খনহে লাগে মাজে চাজে বুটা দিয়া। এইখন দিয়া। এনেই নামে চামে ল'বলৈ। সেইখন চাইডকে থওক। সুধিব লাগিব মোক কম লাগে। দিব। কুকুৰা সোমাইছে ভিতৰত যোৱা। লাঠুৱা কি কৰিব? বাহিৰলৈ যাব নেকি লাঠুৱা? লাঠুৱা যাবলৈ কৈছোঁ আৰু কি কৰিব নহ'লে। মোবাইল ইনষ্টলমেণ্টত ল'লে মোবাইল ভাঙিলেই চেছ মোবাইল। মেথা চেথা কাম নকৰা। ক'তো একো হাজিৰা চাজিৰা এটা কৰিবলৈও যাবলৈ নিবিচাৰোঁ। আজিনো ক'ত কৰিব পাৰিব এতিয়া ডেকা অৱস্থা দিনটো মানুহ। কৰিবই লাগিব আৰু নিজৰ পইচা ইনকম কৰিবলৈ ক'বলৈ হ'লে। ঘৰত বহি থাকিলে ক'ৰ পৰা দিব? ককা ভাগৰ হেৰি নাই এতিয়া গাহৰি হেৰিয়ে নোহোৱা হ'ল।
গাহৰি নোপোৱা নোপোৱাই হ'ল। মানে মানুহ এটা প্ৰতি ঘৰে ঘৰে গাহৰি আজিকালি নোখোৱা হৈ থাকিলে। এতিয়া সৰু হৈ আছে আকৌ ডাঙৰ ডাঙৰে লাগে গাহৰি। সৰুবোৰ আকৌ তাৰ বোলে সেইবোৰকে আনি সেইদিনাখন দিলেই পায় দুটা কটা বেপাৰী। গাহৰি পাই ঢেৰ হ'ল, গাহৰি ঢেৰ হ'ল কমটি। বেপাৰী আকৌ গাহৰি কমটি। ইটোতকে সিটোৱে দাম দি লৈ গুচি আহে সিজোৱা বেপাৰীয়ে এনেকুৱা হৈছে। পাবলৈও নাই গাহৰি বেপাৰী হ'ল ঢেৰ ইটোৰ লগত সিটো লগ লওঁতে বেপাৰী এতিয়া কিছুমানে হেৰিটো আইটেমটো জানি লৈ পেলাই অকলে কৰিবলৈ ল'লে। পুৰণাখিনিৰ লগত ঘূৰি পেলাই এতিয়া অকলে কৰে। জেগাবোৰ চাই ল'লে আৰু নায়ে গ'লগে। সেইটো কাম নাই।